সেইজন শিক্ষকৰ ওপৰত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছোঁ। আপোনালোকে জানে কেইদিনমান পূৰ্বে বানিয়াৰপাৰা শিক্ষক অভিযুক্ত আব্দুল আলিমে এগৰাকী ভাল ছাত্ৰী মেধাৱী ছাত্ৰী তেখেতক নানা ধৰণৰ প্ৰলোভন দেখুৱাই প্ৰপোজ কৰি প্ৰস্তাৱ কৰি নানা ধৰণৰ নিৰ্যাতন চলাইছে। নানা ধৰণৰ পৰীক্ষাৰ আগতে তেওঁক প্ৰশ্ন কাকত ফাদিল কৰি প্ৰশ্নৰ যোগান ধৰিছে। শাৰীৰিকভাৱে নিৰ্যাতন চলাবলৈ নানা ধৰণৰ প্ৰলোভন দেখুৱাইছে। যৌন নিৰ্যাতন চলাইছে, মানসিকভাৱে নিৰ্যাতন চলাইছে। এনেকুৱা নিৰ্যাতনৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছোঁ। আৰু এইখন প্ৰতিবাদী কাৰ্যসূচীৰ পৰা সেইখন শিক্ষক আব্দুল আলিমক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। আৰু এটা কথা যে আমি কেইদিনমান পূৰ্বে আমাৰ থানাত সেইজন শিক্ষকৰ ওপৰত আমি এজাহাৰ দাখিল কৰিছিলোঁ। তথাপি অসম আৰক্ষীয়ে যে তেনেকুৱা অভিযুক্ত শিক্ষকক গ্ৰেপ্তাৰ কৰিবলৈ ব্যৰ্থ হৈছে, সেইকাৰণে আমি অসম আৰক্ষীক তীব্ৰভাৱে গৰিহণা দিছোঁ যে আপোনালোকে এইখন অভিযুক্ত শিক্ষকক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগিছিল, কিন্তু নোৱাৰাটো এটা খুবেই দুৰ্ভাগ্যজনক।